हेलो एवरीवन आपनालोक सकलोके মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো তো আজি মই ভিডিঅ'টো ৰিস্কাৰ পৰা ষ্টাৰ্ট কৰিলো মানে আমি এঠাইলৈ গৈ আছো দাদাৰ ল'ৰাটোৰ বাৰ্থডে হৈ আছে তো আমি বা আৰু মই কেক আৰু কিবা দিম বুলি ভাবিছো আনিবলৈ গৈ আছো তো দেখাম বাৰু কি কেক লওঁ কি বস্তু লওঁ তো চাই থাকক ভিডিঅ'টো শেষলৈ কাপোৰযোৰ আমি সেইযোৰে ল'লোঁ বেলেগ নল'লোঁ বেলেগ আৰু চাই থাকিলে আৰু সকলো ভাল লাগিব কিছুমান বেয়াও লাগি থাকিব তো এইটো কাৰণে যোৰ কাপোৰ ল'লোঁ তাৰপিছত এতিয়া আহিছোঁ আমি কেক ল'বলৈ চেট কৰি এইটো কেকে ল'লোঁ 1 কেজিৰ কেক নাছিলে আধা কেজিৰ কেকে ল'ব লগা হ'ল 1 কেজি আছে বাৰু দুটা ওপৰত নাইলে কিন্তু অৰ্ডাৰ আছিলে দুটা তো আমাৰ হেৰি আমি আগতে অৰ্ডাৰ দিব লাগিছিল অৰ্ডাৰ দিয়া নহ'ল ভাল লাগি ধুনীয়া মই তেনেও মানে চকলেট বুলি ক'লে আৰু মই খাব লাগে ধুনীয়া ধুনীয়া চকলেট আছে তো সেয়াই ল'লোঁ আৰু কাপোৰযোৰ ল'লোঁ এইযোৰ কাপোৰ ল'লোঁ আৰু এইটো কেক ল'লোঁ তো আমি যাম দাদাহঁতৰ ঘৰলৈ দেখাম আপোনালোকক সকলো চাই থাকিব এই তাৰ পৰা কেক লৈ আহিলোঁ কেক ল'লোঁ আমি লৈ এতিয়া আমি আহিছোঁ দোকানলৈ মানে তাত নাপালোঁ আমি বাবুৰ কাৰণে টুপি আৰু স্প্ৰে নাপালোঁ তাত স্প্ৰে দেউতাকৰ মাকক দিব লাগিব ন তাক দিব নোৱাৰিলেও দেউতাকৰ মাকৰ কাৰণে স্প্ৰে লৈছোঁ ল'ব আহিছোঁ আৰু টুপি ল'ব আহিছোঁ আমি বস্তুবিলাক লৈ এতিয়া আমি ৰুমলৈ গৈ আছোঁ ৰুমৰ পৰাই দাদাটোৰ ঘৰত যাম আগে ইয়াৰ পৰা নাযাওঁ ৰুমত সোমাই সৰু আৰু জেচি আছে লৈ কেকটো ল'লোঁ বস্তুখিনি ল'লোঁ তাৰপিছত আৰু ডাইৰেক্ট দাদাহঁতৰ ঘৰত দেখাম সকলোবিলাকটো চাই থাকোঁ এতিয়া আমি অটোত গৈ আছোঁ দাদাহঁতৰ ঘৰলৈ বেছি দূৰ নহয় হ'লেও অটোত যাব লাগে অটো বা ৰিক্সা বাখনত তেতিয়া মই ভিডিঅ'টো মানে ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণ এই ড্ৰাইভাৰজনে যিটো চিল্লাইছে মা আৰু মোৰ বহুত ভয় লাগিছে মোকো কপি গৈছে সেইকাৰণে বেছি কৰিব নোৱাৰিলোঁ ভিডিঅ'টো আমাৰ লগত তো আমি এতিয়া দাদাহঁতৰ এইটো আহি পালে দাদাহঁতে য'ত থাকে ইয়াতেও আহিলে অলপ সাৱধানে আহিব লাগে কাৰণ ভয় লাগে তেখেতসকলৰো মানে ডগী এটা আছে পলি বুলি কয় ভয় লাগে বহুত মানে খেদি আহে তো মনে আহিব লগা হৈছে আৰু বাৰ্থডে বয় পেই চকেট হেপী বাৰ্থডে বাবু মোক বোলে দেখাব নালাগে বোল লাজ লাগছে তো মামী আমাক ৱেলকাম নেদে আমি নিজে যাব লাগিব ভিতৰত মামী নহ'ব তো লাইট মোৰ লাইট নাই লাইন নাই তো আমি আহি পালোঁ জেঠাই বহি আছে জেঠাৰ বেমাৰ তাতে বহি আছে জেঠা হাই দিব না মানে দিবা জানে না কি বুলি বা দিম সেনেকৈ ভাবি আছে বাৰ্থডে বয় কি ক'বা হেপী বাৰ্থডে থেংক ইউ বুলি ক পেক থেংক ইউ বুলি ক ৰবা তো আহি পালোঁ আমি
তাইক বোলে দেখাব লাগে তাইকো দেখালোঁ তাই বিন্দাছ বহি লৈছে বিছনাত মই তলতে বহি লৈছোঁ বহুত গৰম জেচি বাৰ্থডে বয় ৰুমৰ পৰা অলপ বাহিৰত আহিলেও মানে বাহিৰত জেঠা বহি আছে জেঠা বেমাৰ হৈ আছিল বহুত দিন হ'ল জেঠা ইয়াত থকা বহুত বেমাৰ হৈ আছিল জেঠা মেডিকেলতো আছিল ভৰ্তি হৈ আমি আহিছিলোঁ খবৰ ল'ব আজি আহিলোঁ হয় জেঠা কি ক'বা দাড়ি চুলি কাটবা পৰা নাই মিস্ত্ৰী নাই দাড়ি চুলি কাটবা अरे कहना क्या चाहते हो যাব লাগব যাবার দিনে ঘবরা করে পাতিম দিয়া ভাল পাইছ না অলপ অলপ খাইছো অলপ ভাল পাইছি এতিয়া বাৰু সেইকেইদিনতকৈ খাব পৰা হৈছোঁ এতিয়া অলপ খাব পৰা হৈছোঁ এতিয়া বহুত মানে বেয়া হৈ গৈছিল অৱস্থা ভৰ্তি কৰিব লগা হৈ গৈছিল অক্সিজেন নোহোৱা হৈ গৈছিল জেঠাৰ একমাত্ৰ এই জেঠা আমাৰ এটাই জেঠা হয় না হয় ভাল লাগছে না মই যে ব্লগ চগ বনাই আছোঁ ভাল লাগছে ন আৰু যাব পাৰিম না আগুৱাই পাৰিবতো যত্ন ৰখাত যোৱা কাৰণে যোনে যিমান যত্ন কৰে যাই থাকিব পাৰিব ধন্যবাদ এতিয়া আমাক জিলাপি আৰু চিঙৰা খাব দিছে কিবা কবি সাত ব্যস্ত খাব আহিছা আৰু কিবা দিব না সুধিছোঁ আনছে নেকি দে আমি এইটো খাই লওঁ আৰু যি দে চব দেখাম এইটো হাইচাই এটা দে কিবা হাইচাই দে কিবা এটা দাদা আমাৰ দেউতা হাই দেই জানে এটা টিভি চলি আছে আমাৰ জেচিৰ পৰা টিভিত গুৰুত্ব দিছে কেনে লাগছে ভাল লাগছে না জেচি ৰখি আছে ইতে সি চকলেট খাই আছে জেচি ৰখি অ' জেচি কি তোমাক দিয়া নাই জেচি তোমাক দিয়া নাই জেচি তোমাক অঁ কি আজি বাবুৰ বাৰ্থডে বুলি বৌ আৰু দাদা মন্দিৰত গৈছিল সেই গণেশ মন্দিৰত গৈছিল তাৰে প্ৰসাদ একদম প্ৰসাদ ফুল মিক্স হৈ আছে প্ৰসাদ একেবাৰে ফুলৰ লগত তাৰে প্ৰসাদ দিছে আমাকো দিলে খাব আমিও আহি কিনে প্ৰসাদৰে ভাগ পালোঁ খাই লওঁ কি খুৱাব বা আমাক দাদাটো নাই দাদা বা বাহিৰত গৈছে নেকি বজাৰ চজাৰ কৰিবৰ কাৰণে বজাৰ কৰিবৰ কাৰণে দাদা বাহিৰত গৈছে তো আপোনালোকক দেখাই থাকিম পিছলৈ কি হয় তো চাই থাকিব মাজত নাকাটিব গোটেইখিনি চাব কেনে লাগিলেও জনাব তো চাই থাকক মানে বাৰ্থডে বয়ৰ কাৰণে আমি বেলুন চেলুন ফুলালোঁ চাব পাৰে বা আৰু সৰু যুঁজি আছে কিন্তু পৰা নাই মানে আলু সেই কৰিব পৰা কাৰণে একো নাই ব্লেক টি চাৰ্ট তাতে মাৰ কাৰণে ভাবি আছে ক'ত কেনেকৈ দিম চিয়াৰে তিয়াৰে উঠি লৈছে দিবৰ কাৰণে তো এতিয়া আমি কেক চেক কাটিম তাৰপিছত চাহ খাম দেখাম আপোনালোকক কি কেক আনিছোঁ তো চাই থাকক আমাৰ বাৰ্থডে বয় কেক কাটি আছে সি খালি জেচি কৰি আছে মিছ কৰি দিলোঁ মানে ফুটাওঁতে ক্লিক কৰা যোৱা নাছিল তাৰ কাৰণে গালিও খালোঁ অৱস্থা নোহোৱা কৰি দিছে দেউতাকে আৰু জেচি জেঠাৰ লগত আছে জেঠাই ভয় কৰে আমি বাৰু ফটো উঠি লওঁ কেক কাটিং
সেই হৈ হ'ল কেক কাটিং হ'ল আমাৰ এতিয়া আমি চাহ খাম তাৰপিছত দেখাম চাহৰ লগত কি কি আছে কি কি দিয়ে বা গম পোৱা নাই এতিয়ালৈকে কিবা কিবি দেখিছোঁ মিঠাই চিঠাই সেইবাৰ পাকঘৰত চাওঁ পাকঘৰত আজি আমাক কি দিয়ে ভাত খুৱাই কিহেৰে হয় জীবদা কি বনাইছা মই কলডিলৰ লগত মুৰ্গীৰ মাংস বনাম কলডিলৰ লগত আৰু পনীৰ বনাম কাজু দি পেলাই কাজু মগজ দি পেলাই আৰু কিবা এখন ভাজি থাকিব পনীৰ ভাজি থাকিব তো আমি এতিয়া কেক খাওঁ কেক খাই আমি চাহ খাম তাৰপিছত ভাত খাম দেখাম আৰু ভাতৰ লগত কি কি আছে তো চাই থাকক শেষলৈকে এতিয়া ভাত খাওঁ ভাত ৰেডি কৰিছে আপোনালোকক দেখাম বাৰু ভাতৰ লগত কি কি আছে ভাতৰ লগত কি কি আছে দেখাইছোঁ আপোনালোকক তো ভাত খাই কিনে আৰু আকৌ লগ পাই আছোঁ দিছে ইয়াতে তাৰপিছত পনীৰ আছে ইয়াত কাজু আৰু বাটাৰেৰে বনাইছে পনীৰটো তো ইয়াত কলডিল আৰু চিকেন কলডিলেৰে বনাইছে দাল আছে নেমু কণী এয়াই আৰু আমাৰ বাৰ্থডেৰ পাৰ্টি তো খাই লওঁ লগ পাইছোঁ ভাত পানী খোৱা হ'ল তাৰপিছত এতিয়া আমাক দৈ আৰু মিঠাই খাবলৈ দিছে তো আমি খাওঁ খাই লৈ আমি ঘৰত যাওঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে জনাব ভাল লাগিলেও জনাব বেয়া হ'লেও আঙুলিয়াই দিব ভাল কৰিবলৈ চেষ্টা কৰিম তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ'ত লগ পাম গুড নাইট